অস্থায়ী সম্পৰ্ক এটাত কেতিয়াও মনটো গোটেই দি নিদিব, কাৰণ যেতিয়া সেই সম্পৰ্কটো এৰি আহিব লগা হয় তেতিয়া মুখেৰে এষাৰ মাত দি আহিবলৈও কিন্তু বহুত কষ্ট হয়। আজি সেইটোও বুজি পালোঁ মই, যিটো মানে আমাৰ ল'ৰা ছোৱালীবিলাকৰ যেতিয়া প্ৰেম হয়, সেই প্ৰেমটো যেতিয়া ছিঙি যায় তেওঁলোকে যে এটা বস্তু বাছি লয়, আত্মহত্যা, সেই শব্দটো সিহঁতে কিয় ল'ব লগা হয়? কাৰণ তেওঁলোকে তেওঁলোকৰ মনবিলাক মানে গোটেই দি দিয়ে, আৰু তেতিয়া সেই সম্পৰ্কটো ছিঙাৰ লগে লগে তেওঁলোকে সেই বস্তুটো সহিব নোৱাৰা হয়, তেতিয়া তেওঁলোকে আত্মহত্যা কৰি দিয়ে। কাৰণ মই এইটো আজি এইকাৰণে ভিডিঅ'টো বনাইছোঁ, কাৰণ মই যিটো স্তৰত মানে য'ত কাম কৰি আছিলোঁ আজি সেই স্তৰটো খালী হৈ গ'ল, কিন্তু সেইটোৰ কাৰণে মোৰ সিমান বেছি বেয়া লগা নাই। তাৰ ওচৰত যি মানে মালিকহঁতৰ ঘৰ আছিল, সেই মালিকহঁতৰ এনেকুৱা মানে এটা সম্পৰ্ক হৈ গৈছে যিটোৰ কাৰণে আজি মোৰ বেছি বেয়া লাগিছে। কাৰণ তেওঁলোকে মোক যিমানখিনি মৰম কৰিছে, কিন্তু সেই মৰমখিনি আজি যেতিয়া গুচি আহিলোঁ, আনকি তাতে মাতষাৰ দিবলৈও কিন্তু মোৰ মুখেৰে শব্দ এটা ওলাই নোহোৱা হৈ গৈছে। এনেকুৱা মানে এটা মনটো বেয়া লাগিছে, কাৰণ গান এটাও মানে গাব নোৱাৰা হৈ গৈছোঁ। গানটো গাব যদিও খোজোঁ কিন্তু ইম'চনেল হৈ মানে গানটো ওলাই নোহোৱা হৈ গৈছে। এনেকুৱা মানে সম্পৰ্ক যদি আপোনালোকেও মানে গঢ়ে তেন্তে আপোনালোকে ভাবি চিন্তি কৰিব, কাৰণ অস্থায়ী সম্পৰ্কত গোটেই মনটো দি নিদিব। পিছত যায় মানে কেনেকুৱা হয়, এনেকুৱা অৱস্থা হৈ যায়।